মাৰি দিছে। তাৰপিছত সেইজনে গোৰ মাৰি দিয়াৰ লগে লগে আকৌ মোৰ লগত যোৱাজনেও গোৰ মাৰি দিছে। গোৰ মাৰি দিয়াৰ লগে লগে মই বোলো কৈ দিমগৈ বোলো কোনে কোনে মাৰিছে বোলো। কৈ দিম বুলি কোৱাৰ লগে লগে তাৰপিছত ৰাতুল গগৈ বুলি কওঁতে মোক বুকুত ধৰি কি কৰিবি বুলি এনেকৈ বুকুত ধৰি পিনি টানি লৈ গৈছিলে। তাৰপিছত মোক আকৌ দেউৰী ল'ৰাকেইটাই ক'লে তুমি যোৱাকৈ যোৱা ঘৰলৈ, মই দোকানৰ বস্তুকেইটা লৈ পিনি ঘৰলৈ গুচি গ'লোঁ। লৈ পিনি তাত দাদাক ক'লোগৈ, কোৱাৰ লগে লগে আকৌ দাদাক বেলেগ লগৰ এজন কাপোৰ কানি লৈ পিনি পিন্ধিবলৈ আহিছোঁ, ঘৰলৈ আহিলোঁ। ইয়ালৈ আহিলোঁ। ইয়াৰ পৰা তাৰপিছত দাদাই তাৰমানে ক'লে মৰিলেনে যি আছে বুলি ক'লে। মই কৈছোঁ মৰিলেগৈ চাগে ইমান টাইম। তাত আকৌ লগৰ এটাই গৈ পিনি জনালেগৈ মৰিলে বুলি। তাকে বুলি কয় দাদাই আকৌ দাদালৈ ফোন মাৰিলে, ডাঙৰ দাদালৈ মাৰি পিনি তাৰপিছত লগত ছাৰহেঁত গ'ল। ছাৰহেঁতে যোৱাৰ লগে লগে দাই দুজনক এৰেষ্ট কৰি আনিছে আৰু ইমানেই। মই শুনা কথাত মতে কৈছোঁ আৰু এতিয়া 8:30 পৰা 9টাৰ ভিতৰত মোৰ খুৰাক মানে গুৱাহাটীলৈ যোৱা জুবিন ক্ষেত্ৰ চাবলৈ যোৱা টীমৰ লগত গাড়ীত উঠি আহিছিলে। উঠি আহোঁতে মানে গাড়ীখনৰ পৰা তেওঁ যাবলৈ বিচাৰিছিলে, মোৰ পইচা পাতি নাই, ময়ো জুবিনক চাবলৈ যাম বুলি তেওঁ কৈছিলে। তাৰপিছত সেনেকুৱাতে মানে তেওঁক নমাই পেলাই মাৰধৰ কৰি পলাশ গগৈয়ে এনেকৈ দাঙি আনি পেলাই প্ৰথমে গটা মাৰি দিলে। গটা মাৰি দিলত পৰিলে। তেওঁ কিবা এটা প্ৰত্যুত্তৰ দিওঁতে মানে তেওঁ গাত লাগিলে বুলি কৈছে। তাৰপিছত তেওঁ দাঙি আনি ঠেকেচা মাৰি দিয়াৰ লগে লগে গুৰ চুৰ মাৰি তাতে পেলাই মাৰি থৈ গুচি গ'ল। তাৰপৰা মই সেই কথাটো ৰাতি আপোনাৰ 10:30মান বজাত মোৰ নিজৰ কামৰ কাৰণে এটা হেৰি আছিলে, প্ৰগ্ৰেম এটা আছিলে, প্ৰিপেৰেশ্যন কৰি আছিলোঁ। তেতিয়া মোৰ গাঁৱৰ ল'ৰা এটা কলত কথাখিনি গম পাই যেতিয়া দেখিছোঁহি যে খুৰা মৰিলে, সেইখিনি হেৰিয়াত তাৰপিছত লগে লগে দাদাক ফোন কৰিলোঁ। দাদাক ফোন কৰাৰ পিছত এই দাদাই ইয়াৰ পৰা পুলিচ চুলিচ লৈ পেলাই গৈ পেলাই ডেড বডি আনি পেলাই এতিয়া থানাত আছোঁহি আমি। এনেকুৱা কৰিব নালাগিছিল। তেওঁ এজন জনা শুনা মানুহ হৈ আমাক খবৰ দিব পাৰিলেহেঁতেন। তেওঁ যদি কিবা জগ লগাইছে আমাক ক'ব পাৰিলেহেঁতেন যে মানুহ এজনক মৰাৰ অধিকাৰটো আমাৰ কাৰো নাই। গতিকে তেওঁ জনাব পাৰিলে আমাৰ অকণমান ওচৰতে ঘৰ আছিলে, তেওঁলোকে জনোৱা হ'লে আমি দাদাইদেউক আৰামত চম্ভালি ল'ব পাৰিলোঁ। আৰু তেওঁ একান্তই ইচ্ছা আছিলে যেতিয়া জুবিন ক্ষেত্ৰ চাবলৈ যাব, তেওঁ নিশ্চয় গোগামুখলৈকে আনি, মোৰ গোগামুখতো দাদা আছে, দাদাৰ ওচৰত নমাই থৈ যাব পাৰিলেন। কাৰণ তেওঁলোকো মৰা মানুহখিনি বেলেগৰ মানুহ নহয়, আমাৰ গাঁৱৰ মানুহ এজনক মাৰিছে। মৰা কেইজনে এজনক আমি এতিয়া যিকেইজন মানুহে সাক্ষী দিছে, সাক্ষী দিয়া মানুহে ৰাতুল গগৈয়ে মাৰিছে, পলাশ গগৈ তেওঁ কলেজৰ কেৰাণী কৰে। তাৰপিছত আপোনাৰ অচিন্ত বৰুৱা, তাৰপিছত সৰ্বেশ্বৰ গগৈ, এইকেইজন আৰু কোনোবা আছে যদি তেখেতলোকে জানিব। কিন্তু আমি যিকেইজনৰ নাম জানিছোঁ, তেখেতলোকে যিকেইজনৰ আমাক নাম কৈছে, সেইকেইজনৰ নামে আমি আপোনালোকৰ আগত অৱগত কৰাইছোঁ। এইখিনি কৰিব নালাগিছিলে। মানুহ এজনক ন্যায় হাতত তুলি লোৱাটো আমি হেৰি পাইছোঁ। গতিকে ন্যায়টো আমি উচিত তদন্ত এটা হেৰি কৰোঁ। তেখেত অকলশৰীয়াকৈ আছিলে, আমাৰ দাদাৰ লগতে আমি চোৱা চিতা কৰি আছিলোঁ। মানুহগৰাকী যদিও আছিলে, মানুহগৰাকী কিছু আজিৰ পৰা 10-12 বছৰ আগতে এৰা এৰি হৈ বেলেগে খাই আছে। তেওঁ অকলশৰীয়াকৈ ডাঙৰ দাদাৰ লগতে মিলা মিলি হেৰি কৰি পেলাই চলি আছিলে। ধানকেইডাল কাটিবৰ কাৰণে তেওঁ গৈছিলে। কালি ধানকেইডাল কাটি পেলাই নুশুওঁতে কালি এনেকুৱা ধৰণৰ ঘটনা এটা কৰি পেলাই মাৰি পেলালে। গতিকে এনেকুৱা এজন নিৰ্দোষী মানুহক এনেকুৱা এটা কৰিব নালাগে। গতিকে যোনে হওক দোষীক আইনে উচিত শাস্তি দিয়াটো আমি বিচাৰিছোঁ। আমাৰ তেওঁ টকা পইচা ইমান জোৰ নাই, টকা পইচাৰ জোৰত যাতে সুৰুঙা বিচাৰি পেলাই তেওঁ উচিত ন্যায়ৰ পৰা যাতে হাৰি যাব নালাগে। এজাহাৰ দাখিল কৰিছোঁ আমি, আমাৰ দাদাই দাখিল কৰিছে, আমি পৰিয়াল হেৰি কৰিছে। তেওঁলোকৰ কিন্তু নিজৰ সন্তানটো নাই, ছোৱালীকেইজনীয়ে দিছে নিদিছে আমি গম নাপাওঁ, আহি আছে কথা মানে সেইখিনিয়ে।